হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে MPS মিক্স চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নাৰিকলৰ এটা ৰেচিপি। সেই ৰেচিপিটো হৈছে শ্ৰীমন্ত শংকৰদেৱ তিথি উপলক্ষে বনাইছোঁ। আপোনালোকে চাবচোন, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া নতুন নতুন ৰেচিপিবোৰ পাই থাকিব। বলচোন যাওঁ এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ। তাৰপৰা লৈছোঁ একাপ এই নাৰিকল, একাপ চুজি আৰু হাফ কাপ চেনি আৰু এইটো ঘিউ। এতিয়া মই ফ্ৰাই পেনখন উঠাই ল'লোঁ। 1.5 চামুচ ঘিউ দিছোঁ ইয়াতে। ভাত দিলেই হ'ব। দুই ফ্লেমটো কমাই লৈ ইয়াতে চুজিখিনি দি দিব লাগে। চুজিখিনি অলপমান ফ্ৰাই কৰিম, ইমান ফ্ৰাই কৰিব নালাগে, ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আধা ফ্ৰাই হৈ গৈছে। ইমান ফ্ৰাই কৰিব মানে অলপ ফ্ৰাই কৰিব লাগে। মুঠতে অকণমান গৰম ভাৱ এটা আহিলে কেঁচা কেঁচা ভাৱ নাইকিয়া হ'লেই হ'ল। তাৰপিছতে ইয়াতে এতিয়া নাৰিকল মই এবাটি ইয়াতে দি দিম। এতিয়া নাৰিকল বাটি দি দিছোঁ। নাৰিকল বেছি ল'ব পাৰে, কমো ল'ব পাৰে। নাৰিকলখিনি একে ড্ৰাই হৈ যাব দিব। ড্ৰাই হৈ হ'ব সময়তে চেনিখিনি ঢালি দিব। এতিয়া ল' ফ্লেমত ভাজিব, হাই ফ্লেম নহয় আকৌ দেই, একেবাৰে ল' ফ্লেমত ভাজিব। ল' ফ্লেমটো দেখিছেনে? এই ফ্লেমটো মই কেনে ল' ৰাখিছোঁ, ল' ৰাখিব। এতিয়া ভাজি থাকিব। এতিয়া ইয়াত চেনিখিনি দি দিছোঁ মই। চেনিয়ে আপোনাক বেছি মিঠা খাই ভাল পায় যদি বেছিকৈ দিব, কমকৈ খাই যদি কমকৈ দিব। মই আধা কাপ দিছোঁ, বেছিকৈ দিব পাৰে, মোৰ আধা কাপেই হ'ব। এতিয়া চেনিখিনি দি ভালদৰে লৰাই থাকিব অকণমান, তেতিয়াহে জ্বলি নাযায়। মোৰ জ্বলি গৈছে মানে, নন ষ্টিকৰ কেৰাহী যে, কেৰাহীখন চেনিখিনিৰ পৰা যেতিয়া গোটা গোটা নিজে নিজে গোটা হৈ যাব, চেনিখিনি একদম গলি যোৱাৰ পিছত এতিয়া চাওকচোন, এইখিনি গোটা হৈ গৈছে। এতিয়া নিজে নিজে গোটা হৈছে, দেখিছেনে কেনেকৈ চেনিখিনি গলি গৈছে আৰু গোটা গোটা হৈছে আৰু লাহেকৈ। এতিয়া অলপ পাছত নমাবই হ'ব, ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত লাড়ু বনাব পৰা হ'ব। এইবোৰ লাড়ু বনাবলৈ হ'লে নন ষ্টিকৰ কেৰাহী পৰাপক্ষত এভইড কৰিব দেই, মানে বহুত প্ৰব্লেম হয় বনাবলৈ। মই বাৰু কেৰাহী ইউজ কৰা নাই, ফ্ৰাই পেনতে ইউজ কৰিছোঁ। মোৰ এতিয়া অলৰেডি গোটা হৈ গৈছে, দেখিছেনে? চাবচোন এতিয়া, চাবচোন দেই। এতিয়া এইটো দেখিছেনে? এটা লাড়ু এটা হৈছে। এইটো এনেকৈ কৰিলে, এইটো কৰিলে যদি এনেকৈ লাড়ু এটা হয় দেখিব, এইটো হৈ গৈছে। এতিয়া মই এতিয়া অলৰেডি হৈ গৈছে। এতিয়া আপোনালোকক অকণ ঠাণ্ডা হ'বলৈ এৰি দিছোঁ, তাৰপিছত এইটো লাড়ু বনাই দেখাম ৰ'ব। একেবাৰে ঠাণ্ডা হ'ব নিদিব, অলপমান চুব পৰা অৱস্থাতে এনেকৈ তেতিয়া লাড়ু বনাই যাব। লাড়ু বনাইছোঁ মই, অকণ সৰুকৈ বনাইছোঁ। প্ৰেছ দি লাড়ু বনাই যাব এনেকৈ, দেখিছেনে? এটা হৈছে। মই চুজি আৰু নাৰিকল দি বনাইছোঁ নাই, সেইটো কাৰণে অকণমান ৰঙচুৱা টাইপৰ হৈছে। এইটো কোনো কেছ নকৰিব, খাই বহুতে টেষ্টি লাগে। বনাই চাবচোন, এবাৰ ট্ৰাই কৰি চাবচোন। মই এতিয়া গোটেইখিনি এনেকৈ বনাই ল'ম। দেখিলেনে ফ্ৰেণ্ডছ? ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো দবাই দিব, তেতিয়া ট্ৰাই কৰি চাব দেই। বাই বাই।